নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল সিং আৰ্মি ৰিক্ৰুটিং অফিচ নৰেংগীৰ দ্বাৰা কেন্দ্ৰীয় আৰু জোনাল শ্ৰেণীৰ নিয়োগ ৰেলীৰ আয়োজন নিউজ নৰ এক বিশেষ প্ৰতিবেদন আৰ্মি ৰিক্ৰুটিং অফিচ নাৰেংগীৰ দ্বাৰা কেন্দ্ৰীয় আৰু জোনাল শ্ৰেণীৰ নিয়োগ ৰেলী যেনে ধাৰ্মিক শিক্ষক জেচিঅ হাবিলদাৰ শিক্ষা সোলজাৰ টেকনিকেল নাৰ্ছিং এছিষ্টেণ্ট চেফ ফাৰ্মা আৰু অগ্নিবীৰ মহিলা মিলিটাৰী আৰক্ষী নিয়োগ ৰেলী আয়োজন কৰা হৈছে। এই ৰেলী হেডকোৱাৰ্টাৰ ৰিক্ৰুটিং জোন শ্বিলঙৰ অধীনস্থ সকলো উত্তৰ পূব ৰাজ্যৰ যোগ্য প্ৰাৰ্থীসকলৰ বাবে 2025 চনৰ 10 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে গুৱাহাটীস্থিত নাৰেংগী মিলিটাৰী ষ্টেচনত অনুষ্ঠিত হ'ব। চয়ন হোৱা প্ৰাৰ্থীসকলে নিজৰ এডমিট কাৰ্ডত উল্লেখিত তাৰিখত পুৱা 4 বজাৰ ভিতৰত নাৰেংগী মিলিটাৰী ষ্টেচনৰ পানবাৰী গেটত উপস্থিত হ'ব লাগিব। প্ৰাৰ্থীসকলে এডমিট কাৰ্ড আৰু ৰেলী অধিসূচনত উল্লেখ কৰা সকলো মূল নথিপত্ৰ লগত আনিব লাগিব। চয়ন হোৱা প্ৰাৰ্থীসকললৈ এই নিয়োগ ৰেলীৰ বিৱৰণ ইমেইলৰ মাধ্যমেৰে পঠিওৱা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে এডমিট কাৰ্ড লাভ কৰা নাই বা ডাউনলোড কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে আৰ্মি ৰিক্ৰুটিং অফিচ নাৰেংগীৰ সৈতে যোগাযোগ কৰিব পাৰিব। হেল্পলাইন নম্বৰ 036126400134 ইমেইল আইডি sis.putona@nic.in ব্যুৰো ৰিপৰ্ট নিউজ নাও।